নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কাচকল আৰু চিকেনৰ এটা বইল ৰেচিপিটো বহুত হেল্ডি হয় আৰু লগতে ডায়েট মেইনটেইন কৰি থকা লোকেও ইজিলি বনাই খাব পাৰে। তো বলক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ, তাৰপাছত বিলাহী এটা কাটি লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু তেজপাত লৈছোঁ। তাৰপাছত চিকেনখিনি 50% বইল কৰি লৈছোঁ ফাৰ্ষ্ট। তাৰপাছত কাচকল এটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত মই বইল কৰি লোৱা চিকেনখিনি তাত দি দিছোঁ। দি পিনে অলপ লৰাই লৈছোঁ। তাতে অলপ নিমখ দিছোঁ সোৱাদ অনুসৰি। তেজপাত 2 খিলা দি দিছোঁ আৰু পানী অলপ দি পেলাই উতলাম। উতলিবলৈ কাৰণে ঢাকন লগাই দিছোঁ। 5 মিনিটৰ পাছত ধুনীয়াকৈ উতলি আহিছে। তাতে পিঁয়াজ দি দিছোঁ। তাৰপাছত কাটি লোৱা বিলাহীখিনি দি দিছোঁ। দি পিনে ভালকৈ উতলিবলৈ দিম। পানীখিনি অলপমান শুকোৱাৰ পাছত নহৰু দি দিছোঁ। আদাখিনিও দি দিছোঁ। ইয়াত মই ব্ৰইলাৰ চিকেন ইউজ কৰিছোঁ। আপোনালোকে বিচাৰিলে লোকেল চিকেনৰ লগতো বনাব পাৰে। হালধি দি দিছোঁ আধা চামুচ। জিৰা দিছোঁ আধা চামুচ। জলকীয়া গুড়ি দিছোঁ আধা চামুচ। ঘৰতে খুন্দি লোৱা জলকীয়া গুড়ি হয়। তাৰপিছত ধুনীয়াকৈ হেতাৰে লৰাই পিনে ভাজি ল'ম ভালকৈ। তাৰপাছত মই কাটি লোৱা কাচকল কেইটুকুৰা দি দিম। দি পিনে ভালকৈ লৰাই ল'ম ভাজিকণ। কাচকলখিনি অলপ মজি যাবলৈ দিম। কেৰাহীখনত অকণমান লাগি যোৱাকৈ ভাজি ল'ম। তাৰপাছত মই পানী দি দিম। পানী দি পিনে অলপ সিজিবলৈ দিম। সিজিবলৈ কাৰণে মই ঢাকন লগাই দিছোঁ। 5 মিনিটৰ পাছত ধুনীয়াকৈ সিজি গৈছে কাচকলখিনি। তাৰপাছত মই একদম ফাইনেল পানী দি দিছোঁ একেবাৰে। আকৌ এবাৰ ভালকৈ লৰাই পিনে ঢাকন দি দিম। ঢাকন দিয়া 10 মিনিটৰ পাছত মই ঢাকন উদঙাই পেলাই তাত মান ধনিয়া দি দিছোঁ। মান ধনিয়া দি হৈ গ'ল আমাৰ তৰকাৰী। ৰেচিপিটো বহুত হেল্ডি হয়, তো প্লিজ এবাৰ বনাই খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ৰুটিৰ লগত খাইছোঁ, শুকান ৰুটিৰ লগত। আপোনালোকে ইচ্ছা কৰিলে ভাতৰ লগতো খাব পাৰে।